মোৰ অন্য এটা শৰ্ট ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। ৰিচেণ্টলি মই ছুটীত যাওঁতে মই মোৰ মাহী ঘৰলৈ গৈছিলোঁ আৰু এয়া চব তেখেতৰ নিজৰ ফুলনি বাগিচাখনিত কাম কৰি আছে আৰু মাহীহঁতৰ ঘৰৰ পৰা পাহাৰখন একেবাৰে ওচৰত হয় আৰু এই ৰাস্তাটোৱেদি গ'লে সেই পাহাৰখন পায়। মই তাকে দেখুৱাই আছিলোঁ আৰু ভিডিঅ'টো বহুত স্পীড কৰি দিছোঁ কাৰণ 1 মিনিটত বেছি কিবা কিবি দেখাব নোৱাৰি ন। আৰু মাহী ঘৰত আহি কিনে ডাইৰেক্ট চাহত বহি দিলোঁ আৰু এয়া হৈছে মাহী আৰু মা আৰু মাহী দেখিবলৈ বহুত ধুনীয়া হয় ন, হয়তো নহয় কমেণ্ট কৰি আপোনালোকে প্লিজ জনাবচোন দেই। চাহ খোৱাৰ পাছত আমি ফটো ক্লিক কৰিলোঁ, ৰিলছ বনালোঁ আৰু আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম একাউণ্টত গৈ কিনে চাব পাৰে। তাৰপিছতে মাহীয়ে আকৌ আমাক পুৰি আৰু ঘুগুনি বনাই দিলে, সেয়াকো খাই মেলি আমি ঘৰলৈ যাবলৈ ৰাওনা হ'লোঁ। এয়া লগত লৈ লৈছোঁ কেইটামান ফুলৰ গুটি, ডাল। তাৰপিছতে এয়া চক মাহীৰ ফুলনি বাগিচাখনি বহুত ধুনীয়াকৈ মাহীয়ে মেইনটেইন কৰি ৰাখে। তাৰপিছত আৰু আজি ভিডিঅ'টো হৈছে ইমানেই। তেনেহ'লে বাই বাই, আকৌ নেক্সট এটা শ্বৰ্ট ভিডিঅ' লগ পাম দেই।